হে গাইজ, বহুদিনৰ মূৰত আহিলোঁ। আজি ডেণ্টিষ্ট্ৰিৰ এটা অবিচ্ছেদ্য অংগ ডেণ্টেল এক্সৰেৰ ওপৰত আপোনালোকক মই কিছু জনোৱাৰ প্ৰয়াস কৰিম। আহক আজিৰ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেণ্টেল এক্সৰে বুলি ক'বলৈ গ'লে ডেণ্টেল এক্সৰেত বহুলভাৱে প্ৰয়োগ হোৱা ডেণ্টেল এক্সৰেৰ প্ৰথমটো হৈছে ছিংগল টুথ এক্সৰে, ছেকেণ্ডটো হৈছে OPG অৰ্থাৎ অৰ্থ'পেন্থোমোগ্ৰাম, আৰু থাৰ্ডটো হৈছে CBCT কোন বিম কম্পিউটেড টমোগ্ৰাফি। এতিয়া আহক প্ৰথমটো অৰ্থাৎ ছিংগল টুথ এক্সৰে হয়নো কি। এক্সৰেৰ বিষয়ে আমি সকলোৱে জানো। ই মেডিকেল ছায়েন্স হওক, ডেণ্টেল ছায়েন্স হওক, চবতে বহুলভাৱে প্ৰয়োগ হয়। নৰ্মেলি মেডিকেল ছায়েন্সত ডাঙৰ এক্সৰে ইউজ কৰা যায়, কিন্তু আমাৰ ডেণ্টিষ্ট্ৰিত নৰ্মেলি যিহেতু আমাক প্ৰতিটো দাঁততে আমি ট্ৰিটমেণ্ট কৰিবলগীয়া হয়, গতিকে প্ৰতিটো দাঁতৰে ছিংগল টুথ এক্সৰে থাকে, এনেকুৱা থাকে। এই এক্সৰেটোৰ ভিতৰত এইটো এটা হৈছে এক্সৰে, এইটো দাঁতৰ 6 নম্বৰ দাঁত তলৰ। এই দাঁতটোত আপোনালোকে এই দাঁতটোৰ ভিতৰৰ যিখিনি কাম থাকে, আমি ট্ৰিটমেণ্ট এটা কৰাৰ কাৰণে যিখিনি প্ৰয়োজন, এইখিনি এই এক্সৰেখন চাই আমি কৰিব পাৰোঁ। ছিংগল টুথ এক্সৰে বা IOPA অৰ্থাৎ ইন্ট্ৰাঅৰেল পেৰিএপাইকেল ৰেডিঅ'গ্ৰাফ কেনেকৈ লোৱা হয় মই আপোনালোকক জনাম। এইটো ৰুমত এক্সৰে মেচিন ইনষ্টল কৰা আছে। ইয়াত এংগুলেশ্যন মিলোৱা হয়, কিমান ডিগ্ৰীত এক্সৰে হেডটো ফিক্স কৰা হয়। এইজনী গাৰ্ল পেচেণ্ট, এক্সৰে লোৱা হ'ব আপাৰ মোলাৰ দাঁতৰ কাৰণে। 20 ডিগ্ৰীত এক্সৰেৰ হেড কোণটো ফিক্স কৰি লোৱা হ'ল। আৰু এইটো হৈছে এক্সৰে লোৱাৰ পিছত পোৱা ফিল্মখন। এক্সৰে শ্বুট কৰোঁতে এনেকৈ অপাৰেটৰজনে বাহিৰলৈ আহি কৰিব লাগে। আমি যদি ফিল্মখনত এক্সৰে নকৰি ডাইৰেক্ট কম্পিউটাৰত ডিজিটেল এক্সৰে কৰিব বিচাৰোঁ, এনেদৰে কৰিব পাৰিম। ইয়াক কোৱা হয় RVG অৰ্থাৎ এক্সৰে মেচিনটো আগৰ দৰে ৱাল মাউণ্ট নহয়, পৰ্টেবল এক্সৰে হয়, লগত লৈ ফুৰিব পাৰি। আগৰ এক্সৰেতকৈ ইয়াত ৰেডিয়েশ্যন এক্সপ'জাৰ কম হয়, আৰু ছিংগল টুথ এক্সৰেত খৰচো বহুতখিনি পেচেণ্টৰ কাৰণে কম হয়। দ্বিতীয়তে আহিলে OPG অৰ্থাৎ অৰ্থ'পেন্থোমোগ্ৰাম। এইটোত আপোনাৰ গোটেই মুখখনৰ আপোনাৰ এক্সৰে লোৱা যায়। ইয়াত আপোনাৰ যিটো আমাৰ ট্ৰেডিশ্যনেল ছিংগল টুথ এক্সৰেতকৈ এইটো বেটাৰ এই কাৰণেই হয়, প্ৰথমতে হৈছে সময় কম লাগে, দ্বিতীয়তে হৈছে যিবোৰ পেচেণ্টৰ কাৰণে মুখখন খোলাত অসুবিধা হয় তেওঁলোকেও এই OPG কৰাব পাৰে। তৃতীয়তে যিবোৰ মানুহৰ TMJ প্ৰব্লেম থাকে অৰ্থাৎ এই জইণ্টৰ যদি প্ৰব্লেম থাকে তেওঁলোকে এই এক্সৰেটো কৰিব পাৰে। চতুৰ্থতে এইটো অৰ্থ যিবিলাক কেছ আছে, অৰ্থ মানে যিবিলাক দাঁত আমি উজলা বুলি কওঁ ন, যিবিলাক আমাৰ টুথ এৰেঞ্জমেণ্টৰ প্ৰব্লেম থাকে, সেইবিলাক পেচেণ্টৰ ক্ষেত্ৰত আমি OPG সাধাৰণতে আমি ইউজ কৰোঁ। তুলনামূলকভাৱে OPGত অকণমান খৰচা বেছি আহে। OPG মেচিনটো এনেকুৱা হয়, প্ৰচেছটো ষ্টাৰ্ট কৰাৰ লগে লগে মেচিনটোৱে ইমেজ লোৱা আৰম্ভ কৰে। মানুহজনৰ সোঁফাল আৰু বাওঁফাল দুয়ো ছাইডৰে। পিছত দুটা ইমেজ লগাই দিলে এনেকুৱা দেখি।
এইটো মেচিনত ইমেজৰ প্ৰিণ্ট লোৱা হয়। পেচেণ্টক ইমেজৰ এক্সৰে ফিল্মত প্ৰিণ্ট আউট উলিয়াই দিয়া হয়। আপোনালোকে অলমষ্ট গোটেই প্ৰচেছটোৱে দেখুৱাইছোঁ। এতিয়া এইখনেই হ'ল প্ৰিণ্ট আউট, চাওক। তৃতীয়তে আহিল CBCT অৰ্থাৎ কোন বিম কম্পিউটেড টমোগ্ৰাফি। CBCTত OPGতকৈ কি কাৰণে বেটাৰ হয় সেইটো মই কৈছোঁ। প্ৰথমতে ইয়াত যথেষ্ট কম সময় লাগে, অৰ্থাৎ পেচেণ্টৰ অসুবিধা নহয় ডিলে হোৱাৰ কাৰণে। দ্বিতীয়তে OPGত 2D ভিউ আছিল, কিন্তু CBCTত আপোনাৰ 3D ভিউ এটা পোৱা যায়। ইয়াত গোটেই জ বা মুখমণ্ডলৰ ফটো লোৱা হয়। তৃতীয়তে CBCTৰে আমাৰ যিবোৰ অৰ্থোডন্টিক কেছ আছে বা ইমপ্লাণ্টৰ ক্ষেত্ৰত ষ্টাডি কৰাত সুবিধা হয়। চতুৰ্থতে যিবিলাক জ ফ্ৰেকচাৰ কেছ আছে, অৰ্থাৎ এক্সিডেণ্টৰ ফলত আমাৰ যিটো এইটো মেক্সিলা বুলি কয়, এইটো মেণ্ডিবুল বুলি কয়। আমাৰ যদি ফ্ৰেকচাৰ হয় এনে পেচেণ্টৰ ক্ষেত্ৰত আমাৰ ফ্ৰেকচাৰ কেছ ষ্টাডি কৰিবলৈ সহায়ক হয়। OPGৰ দৰেই এক্সৰেটো লোৱাৰ পিছত CBCT বা কোন বিম কম্পিউটেড টমোগ্ৰাফিত কম্পিউটাৰ ইমেজটো এনেকুৱা হয়। বিভিন্ন ছাইডৰ পৰা ইমেজলৈ মেচিনে গোটেই জ্বৰ এটা 3D ইমেজ বনায়। বিভিন্ন ছেকশ্যনৰ পৰা এনেকৈ চাব পাৰি। একেবাৰে ওপৰৰ শ্লাইচটো যিফালে লৈ যোৱা হয় ক্লিয়াৰলি সেইখিনিৰ বিষয়ে ষ্টাডি কৰিব পাৰি। এতিয়ালৈকে মডাৰ্ণ ডেণ্টিষ্ট্ৰীত উপলব্ধ আটাইখিনি এক্সৰে বা ইমেজিঙৰ আপোনাক তথ্য গোটেইখিনি জনালোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব। পুনৰাই নেক্সট ভিডিঅ'ত আপোনালোকক দেখা কৰাৰ মানসেৰে আজিলৈ আহিছোঁ। থেংক ইউ। জয় আই অসম, জয় হিন্দ।